নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি বিশেষ পূজাত যাম। সেইটো পূজা হৈছে গংগা পূজা। মই বৰ্তমান উপস্থিত আছোঁ নাগৰিজুলিত। নাগৰিজুলিৰ পৰা 6 কিলোমিটাৰ দূৰত অৱস্থিত গোৱাবাৰী। লেটছ গ' গংগা পূজা স্পেচিয়েল। পাই গ'লো পূজাস্থলী। পাৰিম দে উঠো নেকি এবাৰ মন গৈছে বঢ়িয়া বাচ্চাৰে নেকি দে ঠিক আছে বেয়া নহ'ব দে। ইয়াত যদি আহিব বিচাৰে অকল খোৱাৰ কাৰণে আহিব পাৰে, বেলেগ চাবলগীয়া বিশেষ একো নাই, অকল খোৱা, মিঠাই খোৱা, জিলাপি খোৱা, গোটেই লগতে গাহৰি, লগতে বেয়া বস্তু ডিঙো পোৱা যায়।